বিয়া বুলিলেতো ৰৈ থকাৰ প্ৰশ্নই নুঠে। সেয়েহে আজিও সাজি কাচি ওলালো এখন বিয়ালৈ। লগত ওলাইছে দুগৰাকী নবৌ বা আৰু মা। আজিৰ বিয়াখন আছে ওচৰতে, মানে খুৰীৰ ভনীয়েকৰ বিয়া। যিহেতু খুৰীৰ ঘৰটো একেবাৰে ওচৰতে, সেয়েহে আমি খোজকাঢ়িয়ে আহি পাই গলোহি বিয়া ঘৰ। আৰু পেণ্ডেলটোৰ কথা কি ক'ম, ইমান যে ধুনীয়া ডেক'ৰেশ্যন। এয়া আহি পায়ে খাই ললোহি একাপ কফি আৰু পকৰি। আৰু এইফালে হৈছে আমাৰ মৰম লগা কইনা, মানে মোৰ বা। আৰু আহিয়ে বহি থকা নাই দেই, ডাইৰেক্ট আহিছোঁ একদম খোৱা জেগালৈ বুলি। পিছে আজিৰ খানাটো আছিল একেবাৰে ভেজ যদিও খানাটো খাবলৈ ইমান যে সোৱাদ লগা হৈছিল। আৰু যিমানবোৰ আইটেম দিছে মোৰ পিছে পেটতেই নধৰিলে। আৰু সকলোবোৰ আইটেমছ লোৱা নহ'লেই, আৰু যি লৈছোঁ তাৰে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া ধুনীয়াকৈ সকলোবোৰ আইটেম লৈ পেলাই খাবলৈ বহিলোঁ, আৰু এতিয়া মই ধুনীয়াকৈ খাই লওঁ। আৰু তাৰ পাছতে খালোঁ এয়া মিঠাই, আৰু অলপ সময় পাছতে আকৌ খালোঁ পানীপুৰি। আৰু পানীপুৰি বুলি ক'লেতো বিশেষকৈ ছোৱালীসকল পাগল, নহয়নে বাৰু? কমেণ্ট এটা কৰিব দেই। ইটো সিটো খাই এতিয়া মাটি কাপত চাহ খাই বিহুৰ আমেজ লৈছোঁ। বিহুৰ মাজতে এয়া খাই ললোঁ চাওমিন আৰু ক্ষীৰ। আনফালে আকৌ কইনা সজাবৰ সময় হ'ল নহয়, তাৰ পাছতে এয়া লাগি গ'ল আমাৰ বিহু। সকলো হাঁহি ধেমালিৰ মাজতে আনফালে আকৌ এতিয়া দৰাও পালেহি নহয়। আৰু জানেনে, দৰাৰ লগত যে যিমান মানুহ আহিছে, আৰু দৰা চাবলৈ মানুহ একদম ভিৰ লাগিছে। কইনা ঘৰৰ মানুহো জানো কম, দৰা গুচিবলৈ বুলি একেবাৰে মাজ ৰাস্তা পালেগৈ তেওঁলোক। আৰু এয়া বিহু আৰু ফটকাৰ ফুটোৱাৰ মাজতে দৰাও পাই গ'লেই। আনফালে দৰা ঘৰৰ ভকতসকলক কইনা ঘৰৰ মানুহে এতিয়া ধুনীয়াকৈ আদৰি ল'লে। তাৰ পাছতে এতিয়া আনন্দ ফূৰ্তি কৰি দৰাক আদৰিবলৈ সকলো মানুহ সাজু হৈছে। তাৰ পাছতে ধুনীয়াকৈ দৰাকো আদৰি ল'লে। আনফালে এতিয়া কইনাক এয়া কাপোৰৰ তলত ঢাকি ৰখা হৈছে। আৰু এতিয়া ভিতৰ পাই গ'লহি দৰা ঘৰৰ মানুহসকল। এইবাৰ লাগিছে কইনা চিলেক্ট কৰাত। কইনাক চাবলৈ দেখিছেনে, ৰুমটো একেবাৰে মানুহেৰে ভৰি পৰিছে। আৰু কইনা চিলেক্ট কৰিব নোৱাৰাৰ বাবে কইনাক ধুনীয়াকৈ দেখাই দিলে। তাৰ পাছতে কইনাক এতিয়া দৰাৰ ওচৰত বহুৱাহি হ'ল। আৰু আজিলৈ ইমানতে ব্লগটো সামৰিছোঁ দেই, বাই।